নমস্কাৰ সকলোকে আমাৰ ষ্টাডি জোন চেনেলটোলৈ স্বাগতম জনাইছো। আজি প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। ইয়াতে 4টা অপচন দিয়া হৈছে। এ নম্বৰ অপচনত আছে 352 নং অনুচ্ছেদ, বিত আছে 356 নং অনুচ্ছেদ, চিত আছে 360 নং অনুচ্ছেদ আৰু ডিত আছে 370 নং অনুচ্ছেদ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ অপচন 352 নং অনুচ্ছেদ। ইয়াৰ লগতে 352 নং অনুচ্ছেদত কি দিয়া আছে এইখিনি অলপ কৈ দিছো বহলভাৱে। 352 নং অনুচ্ছেদটো হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি, যিটো নেকি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে। নেশ্যনেল ইমাৰ্জেঞ্চি মানে হৈছে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা। ইয়াত কেতিয়া ঘোষণা কৰা হয় যুদ্ধ, বহিৰাজ্যৰ আক্ৰমণ বা সশস্ত্ৰ বিদ্ৰোহৰ দৰে গুৰুতৰ পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে সমগ্ৰ ভাৰতবৰ্ষতে বা ইয়াৰ কোনো অংশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। মৌলিক কৰ্তব্য ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? ইয়াৰে প্ৰথম অপচনটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, দ্বিতীয় অপচনটো হৈছে ছভিয়েট ইউনিয়ন বৰ্তমানৰ ৰাছিয়া, আৰু 3 নম্বৰ অপচনটো হৈছে ব্ৰিটেইন, আৰু 4 নম্বৰ অপচনত আছে কানাডা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছভিয়েট ইউনিয়ন। লোকসভাৰ অধ্যক্ষ কোনে নিযুক্তি দিয়ে? ইয়াতো 4টা অপচন দিয়া হৈছে। এ নম্বৰত আছে ভাৰতৰ ৰাষ্ট্ৰপতি, বি নম্বৰত আছে প্ৰধানমন্ত্ৰী, চি নম্বৰত আছে লোকসভাৰ সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত কৰা হয়, আৰু ডি নম্বৰত আছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোকসভাৰ সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত কৰা হয়। নিৰ্বাচনৰ প্ৰক্ৰিয়াটোৰ বিষয়ে অলপ বহলভাৱে কৈ দিছো। ভাৰতীয় সংবিধানৰ 93 নং অনুচ্ছেদ অনুসৰি নতুন লোকসভা গঠন হোৱাৰ পিছত প্ৰথম বৈঠকত সদস্যসকলে নিজৰ মাজৰ পৰা এজনক অধ্যক্ষ হিচাপে নিৰ্বাচন কৰে। আৰু এই নিৰ্বাচনত সাধাৰণতে সদনৰ সংখ্যাগৰিষ্ঠ দলৰ সমৰ্থিত প্ৰাৰ্থীজনে অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। আৰু তেওঁৰ কাৰ্যকাল সাধাৰণতে 5 বছৰ বা লোকসভা ভংগ নোহোৱালৈ থাকে। আহক পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ অধিকাৰ প্ৰদান কৰে? ইয়াত এ নম্বৰ অপচনত আছে 324 নং অনুচ্ছেদ, বি নম্বৰত আছে 326 নং অনুচ্ছেদ, চি নম্বৰত আছে 124 নং অনুচ্ছেদ, আৰু শেষৰটো অপচন মানে ডি নম্বৰত আছে 330 নং অনুচ্ছেদ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ অপচন 326 নং অনুচ্ছেদ। লগতে ইয়াত উল্লেখ থকা বাকী কেইটা অনুচ্ছেদৰ বিষয়ে অলপ কৈ দিছো। ইয়াত প্ৰথম এ অপচনত যিটো অনুচ্ছেদ আছে 324 নং অনুচ্ছেদ, এই অনুচ্ছেদটো হৈছে নিৰ্বাচন আয়োগৰ গঠন আৰু ইলেকশ্যন কমিশ্যন। নিৰ্বাচন আয়োগ মানে হৈছে ইলেকশ্যন কমিশ্যন। ইলেকশ্যন কমিশ্যনৰ গঠন আৰু নিৰ্বাচন পৰিচালনাৰ সৈতে এই অনুচ্ছেদটো জড়িত হৈ আছে, এইটো মনত ৰাখিব। লগতে চি অপচনত যিটো আছে 124 নং অনুচ্ছেদ, এই 124 নং অনুচ্ছেদটো হৈছে উচ্চতম ন্যায়ালয় স্থাপন আৰু গঠনৰ লগত জড়িত, সুপ্ৰিম কোৰ্টৰ লগত জড়িত 124 নম্বৰ আৰ্টিকল। আৰু ইয়াত যিটো ডি নম্বৰ অপচন আছে 330 নং অনুচ্ছেদ, এই অনুচ্ছেদটো হৈছে লোকসভাত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণৰ সৈতে জড়িত। আহক পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। এইবাৰৰ প্ৰশ্নটো হৈছে সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? এ নম্বৰত অপচনত আছে 15 আগষ্ট 1947 চনত, বি নম্বৰত আছে 26 জানুৱাৰী 1950 চনত, চি নম্বৰত আছে 9 ডিচেম্বৰ 1946 চনত, আৰু ডি নম্বৰ অপচনত আছে 26 নৱেম্বৰ 1949 চন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 9 ডিচেম্বৰ 1946 চন। আহকচোন আমি অলপ বহলভাৱে কথাখিনি আলোচনা কৰো। প্ৰথম বৈঠকখন হৈছিল 1946 চনৰ 9 ডিচেম্বৰৰ নতুন দিল্লীৰ কনষ্টিটিউশ্যন হলত, বৰ্তমানৰ সংসদ ভৱনৰ চেণ্ট্ৰেল হল। বৰ্তমান
সংবিধান সভা যে হৈছিল সেই সংবিধান সভাৰ প্ৰথম বৈঠক তাতে অনুষ্ঠিত হৈছিল আৰু ইয়াৰ অস্থায়ী সভাপতি কোন আছিল বুলি আহিব পাৰে কুৱেশ্যন। এই প্ৰথম বৈঠকত আটাইতকৈ বয়সীয়াল সদস্য ডক্টৰ সচ্চিদানন্দ সিনহা সভাৰ অস্থায়ী সদস্য হিচাপে সেইদিনাখন নিযুক্তি দিয়া হৈছিল আৰু স্থায়ী সভাপতি আছিল কমিটিখন গঠন কৰা হৈছিল নেক্সট 11 ডিচেম্বৰত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল। আৰু ইয়াত দিয়া আছে ডি নম্বৰ অপশ্যন যিটো দিয়া আছে প্ৰশ্নত যিটো ডি নম্বৰ অপশ্যন দিয়া আছে 26 নৱেম্বৰ 1949 চন আৰু এই তাৰিখটোতে কি কৰা হৈছিল আমাৰ যিখন ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানখন কি কৰা হৈছিল গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ 26 জানুৱাৰীটো কি এই দিনটোৰ পৰা কি হৈছিল ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। আহকচোন পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো। এইবাৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে উল্লেখ আছে? ক নম্বৰ অপশ্যনত আছে অনুচ্ছেদ 14, খ নম্বৰত আছে অনুচ্ছেদ 15, গ নম্বৰত আছে অনুচ্ছেদ 17 আৰু ঘ নম্বৰ অপশ্যনত আছে অনুচ্ছেদ 18 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ 17। আহকচোন ইয়াত উল্লেখিত অনুচ্ছেদ কেইটাৰ বিষয়ে অলপ বিতংভাৱে আলোচনা কৰো। ইয়াত যিটো প্ৰথম অনুচ্ছেদ দিয়া আছে 14 নং অনুচ্ছেদ এইটোনো কি তাৰ বিষয়ে অলপ কথা পাতো। এই 14 নং অনুচ্ছেদটো হৈছে ইয়াত দিয়া আছে আইনৰ চকুৰ আগত সকলো সমান আৰু আইনৰ দ্বাৰা সকলো সমানভাৱে সুৰক্ষিত। তাৰ নেক্সট যিটো দিয়া আছে 15 নং অনুচ্ছেদ এইটোত দিয়া আছে জাতি ধৰ্ম বৰ্ণ লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য নিষিদ্ধকৰণ আৰু এইটোৰ কথা আমি আলোচনা কৰিলো 17 নম্বৰ অস্পৃশ্যতা দূৰীকৰণ আৰু যিটো 18 নম্বৰ অনুচ্ছেদ আছে এই অনুচ্ছেদটো হৈছে সামৰিক আৰু শৈক্ষিক উপাধিৰ বাহিৰে অন্য সকলো কিতাপ বা উপাধি বিলুপ্তিকৰণ। গতিকে আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো এতিয়া। হিন্দী ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া অনুচ্ছেদটো ইয়াতে অপশ্যন আছে ক নম্বৰত অনুচ্ছেদ 340, খ নম্বৰত আছে অনুচ্ছেদ 342, গ নম্বৰত আছে অনুচ্ছেদ 345 আৰু ঘ নম্বৰত আছে অনুচ্ছেদ 348। আহক আমি উত্তৰটো জানি লওঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ 342। এবাৰ নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ নিৰ্বাচন আয়োগ গঠনৰ বিষয়ে কোনটো অনুচ্ছেদত আছে? ক নম্বৰ অপশ্যনত আছে অনুচ্ছেদ 324, খ নম্বৰত আছে অনুচ্ছেদ 325, গ নম্বৰত আছে অনুচ্ছেদ 326 আৰু ঘ নম্বৰত আছে অনুচ্ছেদ 330। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ 326। আহক ইয়াত উল্লেখ থকা অনুচ্ছেদ কেইটাৰ বিষয়ে অলপ বিতংভাৱে আলোচনা কৰো। আমি গম পালো ইতিমধ্যে 324 নং অনুচ্ছেদটো হৈছে নিৰ্বাচন কমিশনৰ লগত জড়িত নিৰ্বাচন আয়োগৰ লগত জড়িত। ইয়াত যিটো খ অপশ্যন দিয়া আছে 325 নং অনুচ্ছেদ অনুচ্ছেদটো ধৰ্ম জাতি বা বৰ্ণ বা লিংগৰ ভিত্তিত কোনো ব্যক্তিক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব এইটো কথা উল্লেখ আছে। লগতে 326 নং অনুচ্ছেদত উল্লেখ আছে প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ বিষয়ে যিটো এডাল্ট সাৰ্ফেজ এই কথাটো 326ত আছে আৰু 330 নং অনুচ্ছেদত কি উল্লেখ আছে লোকসভাত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণৰ কথা এই ঘ নম্বৰত যেটি দিয়া আছে 330 নং অনুচ্ছেদ সেইটোত উল্লেখ আছে। গতিকে গোটেইকেইটা অনুচ্ছেদ ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখিব নহলে ভিডিঅ'টো আকৌ এবাৰ প্লে কৰি শুনি ল'ব। আহক পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। সংবিধানৰ সংশোধন পদ্ধতি কোনটো অনুচ্ছেদত উল্লেখ আছে? ক নম্বৰ অপশ্যনত আছে অনুচ্ছেদ 360, খ নম্বৰত আছে অনুচ্ছেদ 364, গ নম্বৰত আছে অনুচ্ছেদ 368 আৰু ঘ নম্বৰত আছে অনুচ্ছেদ 370। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ অপশ্যনটো অনুচ্ছেদ 368। ইয়াত যিটো ক অপশ্যন দিয়া আছে অনুচ্ছেদ 360 সেইটোৰ বিষয়ে অকণমান কৈ দিছো। এইটো কোনে বলবৎ কৰিব পাৰে? প্ৰেচিডেণ্টে বলবৎ কৰিব পাৰে অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এইটো বলবৎ কৰিব পাৰে। এইটো হৈছে আৰ্থিক জৰুৰী অৱস্থা
ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, যিটো এতিয়ালৈ ভাৰতত এবাৰো বলবৎ হোৱা নাই। ইমাৰ্জেঞ্চি, এই ইমাৰ্জেঞ্চিটো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এতিয়ালৈ ইণ্ডিয়াত এবাৰো বলবৎ হোৱা নাই। ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ কথা 360 অনুচ্ছেদত আৰ্টিকলত উল্লেখ আছে। লগতে 364ত কি কথা উল্লেখ আছে? প্ৰধান বন্দৰ আৰু বিমান বন্দৰ সংক্ৰান্ত বিশেষ বিধানৰ কথা এই অনুচ্ছেদত উল্লেখ আছে। লগতে 370 নং অনুচ্ছেদত কি কৰা হৈছিল? জম্মু কাশ্মীৰৰ এটা বিশেষ অধিকাৰ দিয়া হৈছিল, কিন্তু বৰ্তমান এইটো উঠাই দিয়া হৈছে। এইবাৰৰ প্ৰশ্নটো হৈছে, পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সৈতে সংবিধানৰ কোনটো অনুচ্ছেদ জড়িত? ক নম্বৰত আছে অনুচ্ছেদ 40, খ নম্বৰত আছে অনুচ্ছেদ 42, গ নম্বৰত আছে অনুচ্ছেদ 44 আৰু ঘ নম্বৰত আছে অনুচ্ছেদ 46। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ অপচনটো, অনুচ্ছেদ 40। লগতে ইয়াত উল্লেখিত বাকীকেইটা অনুচ্ছেদৰ বিষয়ে অকণ আমি আলোচনা কৰোঁ। ইয়াত যিটো খ নম্বৰ অনুচ্ছেদ উল্লেখ আছে, খ নম্বৰত যিটো অনুচ্ছেদ আছে 42 নং অনুচ্ছেদ, এইটো কি? এই অনুচ্ছেদটো হৈছে কামৰ বা ন্যায়সংগত আৰু মানৱীয় পৰিৱেশ চুক্তি সাহায্যৰ ব্যৱস্থা কৰা হৈছে। অনুচ্ছেদত 44 নং অনুচ্ছেদত কি আছে? সমগ্ৰ দেশতে নাগৰিকৰ বাবে একক দেৱানী বিধান, ইউনিফৰ্ম চিভিল কোডৰ কথা উল্লেখ আছে। ক'ত? 44 নং অনুচ্ছেদত। লগতে 46 নং অনুচ্ছেদত কি উল্লেখ আছে? অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থৰ প্ৰসাৰ ঘটোৱাৰ কথা উল্লেখ আছে। গতিকে পৰৱৰ্তী প্ৰশ্নলৈ এতিয়া আগবাঢ়িছো। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ৰাজ্যৰ ৰাজ্যপাল নিযুক্তিৰ সৈতে কোনটো অনুচ্ছেদ জড়িত? ক নম্বৰ অপচনত আছে অনুচ্ছেদ 153, খ নম্বৰত আছে অনুচ্ছেদ 155, গ নম্বৰত আছে অনুচ্ছেদ 159, ঘ নম্বৰত আছে অনুচ্ছেদ 163 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ 155। লগতে ইয়াত উল্লেখ থকা বাকীকেইটা অনুচ্ছেদৰ বিষয়ে অকণ আলোচনা কৰিছো। ইয়াত যিটো খ নম্বৰ অপচনত আছে 153 নং আৰ্টিকল, 153 নং অনুচ্ছেদ, এইটোত আছে প্ৰতিখন ৰাজ্যৰ বাবে এজন ৰাজ্যপাল থাকিব। প্ৰতিখন ৰাজ্যত যে এজন ৰাজ্যপাল থাকিব, এই কথাটো ক'ত উল্লেখ আছে? অনুচ্ছেদ নং 153ত এই কথাটো উল্লেখ আছে। লগতে ৰাজ্যপালৰ নিযুক্তিৰ বিষয়েও এইটো আমি আলোচনা কৰিলো। 155 নং অনুচ্ছেদত এইটো কথা, ৰাজ্যপালৰ নিযুক্তিৰ কথা উল্লেখ আছে। লগতে 159 যিটো অনুচ্ছেদ, সেইটোত উল্লেখ আছে ৰাজ্যপালৰ শপতৰ কথা, ওঠ মানে শপতৰ কথা ক'ত উল্লেখ আছে? ৰাজ্যপালৰ 159 নং অনুচ্ছেদত। লগতে ঘ নম্বৰ অনুচ্ছেদ 163 নং আৰ্টিকল, ইয়াত কি উল্লেখ আছে? ৰাজ্যপালক সহায় আৰু পৰামৰ্শ দিবলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এখন মন্ত্ৰী পৰিষদ থকাটো নিশ্চিত কৰে 163 নং আৰ্টিকলত। গতিকে পৰৱৰ্তী প্ৰশ্নলৈ এতিয়া আগবাঢ়িছো। এইবাৰৰ প্ৰশ্নটো হৈছে, উচ্চতম ন্যায়ালয়ৰ গঠন আৰু ক্ষমতা কোনটো অনুচ্ছেদত উল্লেখ আছে? ক নম্বৰত আছে অনুচ্ছেদ 123, খ নম্বৰত আছে অনুচ্ছেদ 124, গ নম্বৰত আছে অনুচ্ছেদ 126, ঘ নম্বৰত আছে অনুচ্ছেদ 129 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ 124। গতিকে ইয়াত উল্লেখ থকা বাকী অনুচ্ছেদ কেইটাৰ কথাও আমি অলপ আলোচনা কৰিম। ইয়াৰ লগতে ইয়াত যিটো 123 নং অনুচ্ছেদ আছে, এইটোত কি আছে? ৰাষ্ট্ৰপতিৰ অধ্যাদেশ, অৰ্ডিনেন্স জাৰি কৰাৰ যিটো ক্ষমতা, অধ্যাদেশ জাৰি কৰাৰ যিটো ৰাষ্ট্ৰপতিৰ ক্ষমতা, এই কথাটো উল্লেখ আছে 123 নং আৰ্টিকলত। লগতে 126 নং আৰ্টিকলটোনো কি? ইয়াত কাৰ্যকৰী মুখ্য ন্যায়াধীশৰ নিযুক্তিৰ কথা উল্লেখ আছে। লগতে 129 নং অনুচ্ছেদটো হৈছে উচ্চতম ন্যায়ালয়ত অভিলেখ আদালত, কোৰ্ট অফ ৰেকৰ্ড হিচাপে গণ্য কৰা হয়। কোৰ্ট অফ ৰেকৰ্ড হিচাপে কোনটো অনুচ্ছেদত উল্লেখ কৰা হয় উচ্চতম ন্যায়ালয়? এইটো হৈছে 129 নাম্বাৰ আৰ্টিকল, অৰ্থাৎ 129 নং অনুচ্ছেদ। পৰৱৰ্তী প্ৰশ্নটো হৈছে, সংবিধানৰ কোনটো অনুচ্ছেদত ধন বিধেয়কৰ সংজ্ঞা দিয়া হৈছে? প্ৰথম অপচনটো হৈছে অনুচ্ছেদ 110, খ নম্বৰ অপচনত আছে অনুচ্ছেদ 112, গ নম্বৰ অপচনত আছে অনুচ্ছেদ 117, ঘ নম্বৰ অপচনত আছে অনুচ্ছেদ 120 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰ অপচনটো, অনুচ্ছেদ 110। ইয়াত থকা বাকীকেইটা অনুচ্ছেদৰ বিষয়ে অলপ আলোচনা কৰিছো আমি। ইয়াত খ অপচনত যিটো অনুচ্ছেদৰ কথা উল্লেখ আছে 112 নং অনুচ্ছেদ, এইটো নেকি? এই 112 নং অনুচ্ছেদটো হৈছে
বাৰ্ষিক বিত্তীয় বিৱৰণ এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ কথা 112 আৰ্টিকলত উল্লেখ আছে। লগতে 2 নম্বৰ অপশ্যনত থকা 117 নং অনুচ্ছেদটো হৈছে ইয়াত বিত্তীয় বিধেয়ক ফাইনেন্সিয়েল বিলছ সম্পৰ্কে বিশেষ কাৰ্যাৱলীৰ কথা উল্লেখ থাকে। লগতে 120 নং যিটো অনুচ্ছেদ এই অনুচ্ছেদটোত ইয়াত সংসদীয় ব্যৱহাৰ কৰিবলগীয়া ভাষাৰ বিষয়ে উল্লেখ আছে। মানে সংসদত যি ভাষা ব্যৱহাৰ কৰিব এই ভাষাবিলাকৰ বিষয়ে উল্লেখ আছে 120 নং অনুচ্ছেদত উল্লেখ আছে। গতিকে আহক আমি এইবাৰৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। পৰৱৰ্তী প্ৰশ্নটো হৈছে সংসদৰ যুটীয়া অধিৱেশন কোনটো অনুচ্ছেদৰ অধীনত আহ্বান কৰা হয়? ক নম্বৰত আছে অনুচ্ছেদ 105, খ নম্বৰত আছে অনুচ্ছেদ 108, গ নম্বৰত আছে অনুচ্ছেদ 110, ঘ নম্বৰত আছে অনুচ্ছেদ 112 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ 108। ইয়াৰ লগত জড়িত অলপ তথ্য আলোচনা কৰিছো। এই যিখন যুটীয়া অধিৱেশন এইখন আহ্বান কৰে ভাৰতৰ ৰাষ্ট্ৰপতি, অধ্যক্ষতা কৰে লোকসভাৰ অধ্যক্ষ। তেওঁৰ অনুপস্থিতিত উপ অধ্যক্ষ ইয়াৰ পৌৰাহিত্য কৰে। উদ্দেশ্য হৈছে যদি কোনো সাধাৰণ বিধেয়ক এখন সদনে পাছ কৰাৰ পিছত আনখন সদনে নাকচ কৰে বা 6 মাহতকৈ অধিক সময় কোনো সিদ্ধান্ত নোলোৱাকৈ ৰাখি থয় তেতিয়া এই অচলাৱস্থা দূৰ কৰিবলৈ যুটীয় অধিৱেশন মতা হয়। গতিকে এইবাৰ নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত বিত্তীয় জৰুৰীকালীন অৱস্থাৰ ব্যৱস্থা আছে? ক নম্বৰত আছে অনুচ্ছেদ 352, খ নম্বৰত আছে অনুচ্ছেদ 356, গ নম্বৰত আছে অনুচ্ছেদ 360, ঘ নম্বৰত আছে অনুচ্ছেদ 365। আহকচোন আমি শুদ্ধ উত্তৰটো জানি লওঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ অপশ্যনটো অনুচ্ছেদ 360। ইয়াৰ লগতে কৈছো যে জৰুৰীকালীন অৱস্থা অকল ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বলবৎ কৰিব পাৰে। আমি 360 নং অনুচ্ছেদৰ বিষয়ে আলোচনা কৰিলো, যিটো নেকি বিত্তীয় জৰুৰীকালীন অৱস্থা। যদি দেশৰ বা ইয়াৰ কোনো অংশৰ বিত্তীয় স্থিৰতা বা ঋণ বিপন্ন হয় তেন্তে ৰাষ্ট্ৰপতিয়ে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। লগতে আমি আলোচনা কৰিম ক অপশ্যনত থকা 352 নং অনুচ্ছেদৰ বিষয়ে। আমি আগৰ কুৱেশ্যনত এইটোৰ বিষয়ে আলোচনা কৰিছো, তথাপি এবাৰ কৈ দিছো 352 নং অনুচ্ছেদটো হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি, যিটোক নেকি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বুলি কোৱা হয়। যুদ্ধ, ভূয়াক্ৰমণ বা সশস্ত্ৰ বিদ্ৰোহৰ বা সমগ্ৰ ভাৰত বা ইয়াৰ কোনো অংশত জৰুৰীকালীন অৱস্থা জাৰি কৰা হয়। এইটো ক্ষেত্ৰত যদি বাহিৰে আক্ৰমণ কৰে এনেকুৱা ক্ষেত্ৰত। লগতে ইয়াত থকা 356 নং অনুচ্ছেদৰ বিষয়ে কৈছো। 356 নং অনুচ্ছেদটো হৈছে সাংবিধানিক জৰুৰীকালীন অৱস্থা বা এইটো প্ৰেচিডেণ্ট ৰুল বুলি কোৱা হয়। যদি আহে কুৱেশ্যনত কোনটো অনুচ্ছেদক প্ৰেচিডেণ্ট ৰুল বুলি কোৱা হয়, 356 নাম্বাৰ আৰ্টিকল মানে 356 নং অনুচ্ছেদক এইটো কি বুলি কোৱা হয়, ৰাষ্ট্ৰপতিৰ শাসন বুলি কোৱা হয়। যদি কোনো ৰাজ্যৰ চৰকাৰ সংবিধান অনুসৰি চলিবলৈ অক্ষম হয় তেন্তে সেই ৰাজ্যত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব পাৰি। গতিকে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেল।